हेलो गाइस यूनिक लाइफ यूट्यूब चैनल आपलोक मैं स्वागतम जानाइছো। आज आम सरुके खाना एटा खाम तो आपलोक आम देखाइছো की करूँ की आज भिडिओ मैं स्टार्ट कर दिसो गति बलक देखा ये ग्रीन टी बहाइছে मोर कारणे चाहुआ बाद दिसु माजे माजे खाओ खानार आइटेम तो बर्माए কৈ দিব की আছে बर्मा আজি की बनाबा আজি তাৰপাছত বাবা ইমান আৰু দেখাই আছো কি কৰে অলপ সময় ব্ৰেক দিছো ঘৰত কাম কৰা মানুহৰ অভাৱ নাই মানুহে মানুহ পাকঘৰত মানুহ নন ইমান মানুহ মানে সব ফালে ইফালে কি কৰি আছে কি লোকেল চিকেন কি দিছা ইয়াত দই দিছো সব অকমান সময় ফ্ৰিজত সোমাই থৈ তাৰপিছত বনাই সব লগত দেখাই ঠিক আছে পনীৰখিনি ফ্ৰাই কৰি ল'ব তাত অকণমান নিমখ দি ভাজিলে অকণ নিমখ দি গৰমত অলপ খানাত বাবে কষ্ট হয় কিন্তু হ'লেও কি দিলে পনীৰ আৰু চিকেনৰ কাৰণে মছলাখিনি আমি যোগাৰ কৰি লৈছোঁ মানে প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ তাৰপিছত মিক্সিত দিম দি লৈ মছলাখিনি ৰেডি কৰি ল'ম বিলাহীটো বইল কৰি লৈছোঁ এতিয়া আকৌ এইখিনি মিক্সিত মাৰি ল'ম বিলাহীৰ বাকলিটো উৰাই ধুনীয়াকৈ ভাজি লৈ পেলাই মিক্সাৰত দি দিব আৰু ৰেডি কৰি আছে এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ব অকণমান তাৰপাছত এইফালে বিলাহী আৰু পিঁয়াজটো মিক্সাৰত দিবৰ কাৰণে অকণমান ভাজি লৈছে এইফালে আলু ফ্ৰাই কৰা হৈ গৈছে আৰু এইফালে কি বনাবা এইটো কলডিলৰ পকৰা হয় ইয়াত কলডিল দিছোঁ পিঁয়াজ দিছোঁ নৰসিংহৰ পাত দিছোঁ তাৰপিছত জলকীয়া দিছোঁ আৰু মছলা দিছোঁ এইফালে আমাৰ পকৰিটো ষ্টাৰ্ট কৰিছে আমাৰ চিকেনখিনি বহাবৰ শুকান জলকীয়া দুটা দিছে পিঁয়াজ দিছে এতিয়া এয়া নহৰু আৰু আদা আৰু শুকান জলকীয়া মিক্সিত দি পেলাই দিছে মছলাখিনি ভজা হৈ গ'ল এতিয়া আমাৰ চিকেনখিনি দিব আৰু টমেটো পেষ্ট অলপ সময় বইল হ'ব লাগিব এইফালে আমাৰ বাটাৰ পনীৰৰ কাৰণে ৰেডি কৰি আছে অকণমান ৰিফাইন দি দিছোঁ বাটাৰটো জ্বলি নাযাবৰ কাৰণে এতিয়া বাটাৰখিনি দিব দি পেলাই ইয়াৰ পিঁয়াজৰ লগত দুটুকুৰমান গৰম মছলা দি দিছে এইফালে আদা নহৰু পেষ্ট অকণমান ভাজি ল'ব লাগিব 2 মিনিটমান এইফালে আৰু চাহৰ পাৰ্টি ৰান্ধনি আমাৰ বহুত আজি যোনে যি পায় তাকে বনাই আছে জিৰা গুড়ি ধনিয়া দিছে নহয় এইটো চব্জি মছলাও দিছে লগত জলকীয়া গুড়ি অকণ দিছে দিয়াই নাই ন এয়া বিলাহীৰ পেষ্ট বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি ভাজি ল'ব অকণমান সময় ইয়াত অকণ পানী এড কৰি পেলাই এতিয়া ফ্ৰাই কৰিম গ্ৰেভিটো কেনেকুৱা হৈছে এতিয়া গাখীৰ দি দিছে গাখীৰ দিলে কি হয় চাহী বাটাৰ মছলা আৰু ৰাজকীয় সোৱাদ এটা আহে চাহী বাটাৰ মছলা ন এইটো পটল পকৰা
ফ্ৰাই কৰোঁতে অকণমান দেখাই দিম বাৰু কেনেকৈ কৰে। এয়া চোৱা। এইখিনি ক্ৰীমৰ পৰিমাণটো কিমান দিছা? মই বেছিকৈ দিছোঁ, কোনোবাই যদি কমকৈ খায় কমকৈ দিব হয়। দেখিবলৈ কিন্তু ধুনীয়া হৈছে। এইফালে আমাৰ মাছ ভাজি আছে। মাছ কিহেৰে বনাবা? ৰঙালাও গুটিৰে। এইখিনি মাছৰ জোল বনাব লৈছে। ইয়াত দিছে পিঁয়াজৰ পেষ্ট ন, পিঁয়াজৰ পেষ্ট, নিমখ, হালধি গুড়ি, জিৰা গুড়ি সকলো দিছে। দি পেলাই এতিয়া অলপমান সময় ভাজিব। এইফালে ভাজি আছে পটল, বেচনত ভাজিছে। আৰু এইটো হ'ল মগজ, এইটো ৰঙালাও গুটি পেষ্ট, এইটো বনাইছিলে তামাম টেষ্টি লাগে। অকণমান দি দিছোঁ সোৱাদৰ কাৰণে পিহনাত মাৰি। এতিয়া 3 মিনিটমান ভাজি। এয়া আমাৰ খাবৰ কাৰণে হৈ গৈছে। এয়া ভাত, এয়া মাছ, এয়া মাংস, এয়া পটল ভাজি, আলু ভাজি আৰু পনীৰ, বাটাৰ পনীৰটো। এতিয়া আমি খাওঁ। আজিলৈ সমাপ্ত। আকৌ লগ পাওঁ। চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব ভাল হয় যদি। আৰু এইফালে আমাৰ বায়ে ক'ব কিবা। এতিয়া আমি খাওঁ। আমাৰ ভিডিঅ' চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই।